আমি দয়াল দাস পানিকা কোন হয়তো বহুতে নাজানো, কিন্তু দয়াল দাস পানিকাৰ নামত চাহ জনজাতি কল্যাণ বিভাগৰ পৰা প্ৰদান কৰা স্বনিৰ্জন আঁচনি আমি কিন্তু সকলোৱে ল'বলৈ বিচাৰো। কিন্তু দয়াল দাস পানিকানো আচলতে কোন, আজি এই সম্পৰ্কে কথা পাতিব বিচাৰিছো আপোনালোকৰ আগত। বলক আজি আমি কথা পাতো শ্বহীদ দয়াল দাস পানিকাৰ সম্পৰ্কে। 1942 চন ভাৰত ত্যাগ আন্দোলনৰ অসমৰ বহু সাহসী সন্তানৰ ত্যাগে স্বাধীনতা সংগ্ৰামৰ নতুন প্ৰাণ দিছিল। তেনে এজন বীৰ শ্বহীদ আছিল দয়াল দাস পানিকা, যিয়ে নিজৰ প্ৰাণ আহুতি দিছিল স্বাধীনতাৰ ইতিহাসত অসমৰ হৈ। দয়াল দাস পানিকা ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌতা গাঁৱত জন্মগ্ৰহণ কৰিছিল। সৰল পৰিয়ালত ডাঙৰ দীঘল হোৱা দয়াল দাসে চাহ বাগিচাৰ শ্ৰমিক হিচাপে কাম কৰিছিল, য'ত তেওঁ শ্ৰমিকসকলৰ অধিকাৰৰ বাবে সদায় সচেতন আছিল। 1982 চনত মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। দয়াল দাস পানিকাই এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু ঢেকীয়াজুলিত অনুষ্ঠিত হোৱা প্ৰতিবাদত সামিল হৈছিল। 20 ছেপ্টেম্বৰ 1942 চনত ঢেকীয়াজুলি আৰক্ষী থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ দয়াল দাস পানিকাই সাহসেৰে আগবাঢ়ি আহিছিল। এই সাহসিকতাৰ বাবে তেওঁক ব্ৰিটিছ সেনাই গুলীয়াই হত্যা কৰিছিল, যাৰ ফলত তেওঁ শ্বহীদৰ শিৰোপা অৰ্জন কৰে। দয়াল দাস পানিকাৰ পৰিয়াল বৰ্তমান ৰৌতা গাঁৱতে বসবাস কৰি আছে। যদিও তেওঁলোকৰ ত্যাগৰ কাহিনী গৌৰৱময়, তথাপিও পৰিয়ালটি বৰ্তমানেও আৰ্থিক আৰু সামাজিক সমস্যাৰ সন্মুখীন হৈ আহিছে। দয়াল দাস পানিকাৰ ত্যাগ আৰু সাহসিকতা আমাৰ বাবে এক প্ৰেৰণা। তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে, যাতে আগন্তুক প্ৰজন্মই তেওঁৰ বীৰ শ্বহীদৰ কাহিনী জানিব পাৰে আৰু দেশ প্ৰেমৰ মূল্য বুজিব পাৰে। এই ক্ষেত্ৰত কিন্তু আমি সকলোৱে দায়বদ্ধ।